হাই কয়দো আজি আমি এডোখৰ ঠাইলৈ যাম ঠাইডোখৰ আপোনালোকে চাই থাকিব আমি মানে পংকজ দা ঘৰলৈ আহিছিলোঁ ন সূত্ৰ শিকিবলৈ তেতিয়া আমি পংকজ দাই গিফ্ট দি পঠিয়াইছে এতিয়া ঠাইডোখৰলৈ গৈ ফালে আমি ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে ভিডিঅ'টো চাব ধন্যবাদ তো আমি আপোনালোকক অথনি কথাটো কোৱা নাছিলোঁ আমি গৈ আছোঁ তেনালি সব ফালে চাহ বাগান আপোনালোকৰ মনটো বহুত ভাল লাগি যাব আৰু মোৰ দোষ ইয়াত নতুনকৈ এটা দোষ পাতিলোঁ আৰু আমি এতিয়া এওঁক লৈ আমি তেনালিলৈ যাম তোমাৰ নামটো কি অমলাং এই দলংখন সাপেখাতি 2 নং হাঁফাও গাঁৱত আছে ইয়াত মানুহবোৰে ফটো মাৰিবলৈও আহে কেতিয়াবা ভিডিঅ' শ্বুটিঙো হয় এতিয়া পানী বাঢ়ি গ'ল সেইবাবে চব বন্ধই হৈ থাকিলে পাই গ'লোহি আপোনালোকক এতিয়া দেখাই থাকিম তেনালি আমি এতিয়া তেনালিত পাই গ'লোহি সেইখন তেন দলং মনটো ভালেই লাগি গৈছে समझ रहे हो ना বাইদেউ আমি এতিয়া তেন দলং পাই গ'লোহি আৰু মোক ভিডিঅ' কৰি দেখি থকা বান্ধৱী মোৰ ভাগৰ বা কেইজনী মানুহ এই তেন দলঙলৈ আহি থাকিলে এতিয়া আপোনালোকক তেন দলং দেখাম আমি গৈ আছো তেন দলং আমি তেন দলং এতিয়া পাই গৈছোহি আৰু চাৰিওফালে একদম চাহ বাগিচা দেই মজা লাগিছে দেখি কিনে আপোনালোকক তেন দলং দেখাই আছো চাই থাকক तो चलिए शुरू करते हैं আমি এতিয়া দলঙৰ ওচৰ চাপিলোহি আপোনালোকক দেখাই আছো বৰটিমন দলং হাই কয়দো আপোনালোকক দেখাই আছো সব ফালে পানীয়েই পানী হয় আৰু আপোনালোকক এইখন তেন দলং দেখাই আছো আমি আগলৈ যাবলৈ চেষ্টা কৰিছো ট্ৰেইন আহিলে যদি স্পীড ট্ৰেইন এখন আহে মানুহটো যদি ইয়াত ৰখি থাকে সেই মানুহটো ৰখিবলৈ ইয়াত এখন এটা কোঠাৰ গতে বনাই থৈ দিছে আৰু মই যাবলৈ চেষ্টা কৰিছো My best, I love you. তো আমি ইয়াত পাই গ'লোহি ট্ৰেইন দলঙৰ কোঠাৰ ওচৰ এখন বাঁহৰ দলং আছে মই তাত পানী বাঢ়িছে সেইবাবে আমি যাব পৰা নাই গাইজ আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত মোক জনাব আৰু আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব समझ रहे हो ना এতিয়া পংকজ দাও মই ঘৰলৈ যাওঁ ঘৰত চিন্তাও কৰি থাকিব পাৰে ল'ৰা ছোৱালীকেইটা ক'ত গ'ল মোক পংকজ দা একদম বুলেট কুপৰ নিচিনা কাপোৰৰ নিচিনা একদম বেগত চেফটি গতে একদম ভৰাই আনিছে मैं अमीर हूँ बहुत पैसा है मेरे पास আৰামত আৰু গৈ থাকোঁ ভিডিঅ'টো ৰাইজক দেখাওঁ ৰাইজেও মনটো ভাল লাগক অকণমান তো আমাৰ ভিডিঅ'টো শেষ হৈছে মোৰ প্ৰথম কৰা ভিডিঅ' অকণমান ভুল হ'ব পাৰে আপোনালোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব আৰু পংকজ দা চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নেপাহৰিব এয়া পংকজ দা মোক ভিডিঅ' কৰাত সহায় কৰিছে এয়া মোৰ বান্ধৱী গিৰিজনী ধন্যবাদ